নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি বৰ্তমান তেজপুৰৰ মহাভৈৰৱ মন্দিৰৰ বাহিৰত আছোঁ। এতিয়া আমি ভিতৰলৈ আমি এতিয়া মহাভৈৰৱ মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰিছোঁ। আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকিব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আমি আহি অগ্নিগড় পাইছোঁহি, কিন্তু আমি এতিয়া অগ্নিগড়ত সোমাম। আমি এতিয়া যাম ব্ৰহ্মপুত্ৰ পাৰলৈ, তাৰ পৰা আহি ইয়াত সোমাম। আমি এতিয়া গৈ আছোঁ এইফালে ৱাটাৰ ছাপ্লাই। ইয়াত কেনেকৈ পানী ওলাই মই সেইফালে আপোনালোকক ঘূৰি আহোঁতে দেখাম আপোনালোকক ভিডিঅ'টো। নামিম কেনেকৈ নামিব লাগিব। এইটো ৰাস্তা আমি আহি পাই গ'লো ব্ৰহ্মপুত্ৰ। আপোনালোকে দেখিছে মানুহবোৰ আহি আছে ব্ৰহ্মপুত্ৰৰ পানীত মুখ হাত ধুবলৈ। এতিয়া মই এইফালে সোমাবলৈ নিদিয়ে বাৰু বিশেষকৈ, কাৰণ ইয়াত মটৰ চটৰ থোৱা হয় ৱাটাৰ ছাপ্লাই। তথাপিও মই সোমাই যাবলৈ চেষ্টা কৰিছোঁ। পৰিব লাগিলে মোবাইল চোবাইল যাব। এইফালে মই সোমাই গৈছোঁ আপোনালোকক দেখাবৰ কাৰণে পানী কেনেকৈ নিয়া হয় ৱাটাৰ ছাপ্লাই। অলপ হ'লেই পৰিম মানে। ৱাটাৰ ছাপ্লাই কাৰণে মটৰ ইয়াত ফিটিং কৰা আছে। এইফালে আমি এতিয়া পানী এইফালে দি নিব, একো নেদেখি এইফালেও মানুহ। ৱাটাৰ ছাপ্লাইত পানীটো ইয়াত এনেদৰে ওলায়, তাৰপৰা ইয়াত ফিল্টাৰ হৈ বিভিন্ন ঠাইলৈ পঠিয়াই দিয়া। ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা আহি আমি এতিয়া অগ্নিগড়ৰ গেটৰ সন্মুখত ৰৈছোঁহি। এতিয়া আমি কাউণ্টাৰলৈ গৈ টিকট ল'ব লাগিব, নহ'লে সোমাব নিদিয়ে। এতিয়া গৈ টিকটটো লৈ লওঁ। টিকেটটো লোৱা হৈ গ'ল। এতিয়া আমি প্ৰৱেশ কৰিবলৈ এটা টিকেটত 20 টকাকৈ লৈছে। এয়া গেটত আছে, এখেতৰ টিকেটটো ফালি দিছে। এতিয়া আমি চিৰিয়েদি বগাই গৈ থাকিব লাগিব, আৰু গৈ আমি পামগৈ অগ্নিগড়ৰ যিটো বেৰাৰ ভিতৰত। আমি এয়া মূৰ্তি দেখিছে, এয়া উষাৰ পানী নিবলৈ আহিছে কলচীলৈ।
ফুলনিখন পাতিছে ধুনীয়াকৈ। এইফালে সৰু সৰু ল'ৰা ছোৱালীবোৰ খেলি থাকিবৰ বাবে জোলনা আদি কৰি বিভিন্ন বস্তু থৈ দিছে, সৰু সৰু ল'ৰা ছোৱালীবোৰ যাতে খেলি থাকিব পাৰে। এতিয়া আমি এইফালে ভিতৰলৈ সোমাই যাওঁ। উখাই ৰাতি সপোনত দেখা ৰাজকুমাৰজনৰ কথা চিত্ৰলেখা কোৱাত চিত্ৰলেখাই ৰাজকুমাৰজনৰ চিত্ৰ আঁকি উলিয়ালে আৰু এই ৰাজকুমাৰজন অইন কোনো নহয় শ্ৰীকৃষ্ণৰ নাতিনীয়েক অনিৰুদ্ধ। এয়া হৈছে অনিৰুদ্ধক বানৰজাই নাগপাশত আবদ্ধ কৰাৰ দৃশ্য। এয়া হৈছে অনিৰুদ্ধ আৰু উষাৰ গন্ধৰ্ব বিবাহ। যে চিত্ৰলেখাই মায়াৰ চলৰে অনিৰুদ্ধক আনি ইয়াত গন্ধৰ্ব বিবাহত লিপ্ত কৰাইছিল। ইফালে চিত্ৰলেখাই মায়াৰ চাতুৰীৰে অনিৰুদ্ধক উঠাই লৈ আনিছিল উষাৰ ওচৰলৈ। এইফালে আপোনালোকে দেখিবলৈ পাইছে চৰাই আৰু গছৰ মূৰ্তি কি ধুনীয়াকৈ বনাই থোৱা হৈছে, আৰু এইফালে ভেকুলী আৰু ভেকুলীৰ ছাতি নিৰ্মাণ কৰি থোৱা হৈছে। ইয়াতে মানুহবোৰ বহিব পাৰে, ধুনীয়াকৈ বনাই থোৱা হৈছে। এয়া হৈছে হৰিহৰৰ যুদ্ধ। শ্ৰীকৃষ্ণ আৰু শিৱৰ মাজত লগা তয়ামেয়া ৰণত এতিয়া আমি অগ্নিগড়ৰ পৰা ওলাই আহিছোঁ। এতিয়া আমি যাম চিত্ৰলেখা উদ্যান চাবলৈ।